কি বনাই আছে? পানী ললো, তাৰপিছত মই এইটো পনীৰ ললো। পনীৰটো পেকেটৰ পনীৰ দিলে টাইট হৈ থাকে ন, সেইটো কাৰণে ইয়াত অলপমান ব্যৱস্থা কৰি আছোঁ। পানী দিলোঁ, বইল কৰি আছোঁ। বইল কৰা হ'লে বনাই আছোঁ। কাটিব লৈছোঁ পনীৰটো। এতিয়া পনীৰটো বনাই দিলোঁ, ফ্ৰাই কৰি ল'ম। আচলতে মই ৰিফাইনেদি কৰোঁ ফ্ৰাইটো, কিন্তু আজি ৰিফাইন নাই। মিঠাতেল দিলে কালাৰটো বেলেগ হৈ যায়। আৰু এইটো বইল লফা শাকৰ বইল বনাম। পনীৰটো হ'লে লফা শাক বইল, পনীৰৰ যোগাৰখিনি হৈ আছে। আৰু এইপিনে লফাৰ কাৰণে বইলৰ কাৰণে ৰেডি হৈ গ'ল। বস্তুৰ কাৰণে বহুত টাইমৰ পৰা উতলি আছেতো, এতিয়া দি দিলোঁ লফাটো দি দিলোঁ। বেছি টাইম নালাগে। এতিয়া পনীৰটো দি দিলোঁ ইয়াতে। পনীৰৰ আৰু বহুত কাম আছে। কাম কৰি কৰি আহি পেলাই দেৰি হৈ গ'ল ভাত খাওঁতে। কিবাকে বনালোঁ। বইল আঞ্জাটো দি দিওঁ। কি মজা দেখাইছে না? পৰা হিচাপৰ হৈছে। পনীৰটো এই যে ভাত খাব দিছোঁ, ঘুমাই আছে। এয়া খাবার টাইমত ঘুমটি লগাই দিছোঁ। এনেকৈ বহি গ'লোঁ আৰু এতিয়া মজা বল। তামান